ডাঙৰ হ'ব মই ক'ব বিচাৰোঁ যে মিত্ৰজোঁটৰ যিটো আছে সেইটো 80 তলত কোনো কাৰণত নাহে 80+ থাকিব এইবাৰ ৰাইজৰ বাবে আপোনাৰ কি ইছ্যু কি লৈছে সব ৰাইজৰ বাবে ইছ্যু যিটো আপুনি সুধিছে ইয়াত ইছ্যু বুলিলে বহুত আছে শান্তি প্ৰতিষ্ঠা কৰাটো এটা ইছ্যু আছিলে আজি 2 মাহ 3 মাহ UPPL যিটো গভৰ্ণমেণ্ট হ'ল সব মানুহে শান্তিত আছে মূৰ দাঙি এটা ভালকৈ থাকিব পাৰিছে এটা সময় আছিল BPFৰ চৰকাৰ ভয়কৈ থাকে গোসাইগাঁৱতে হওক কোকৰাঝাৰতে সব মানুহ ভয়কৈ থাকে মুখ খুলি কথা ক'ব নোৱাৰে এতিয়া এই ভয়ভীত নাই গতিকে সেইটো এটা ডাঙৰ এচিভমেণ্ট ভূমিৰ পাট্টা আমি প্ৰদান কৰিলোঁ UPPLৰ আগতে UPPLক কৈছিলে যে UPPL আহিলে খেদিব মাটি কাঢ়ি ল'ব কিবা কাঢ়ি ল'ব তেনেকৈ প্ৰচাৰ কৰিছে BPFে আৰু আজি আমি এমাহ নহওঁতে আমি 5,700 ভূমি পাট্টা আবণ্টন কৰিলোঁ আৰু 11,000 আমি আবণ্টন কৰিবলৈ ৰেডি কৰি ৰাখিছোঁ আনপিনেদি আপোনাৰ চাওক এডুকেশ্যনত যিখিনি চাকৰি দিয়া হৈছে এটা টকাও তাত মানে ঘুষ লোৱা হোৱা নাই 17 বছৰে ৰাইজে লাখ টকা দি পেলাই কণ্ট্ৰেকচুৱেল চাকৰি ল'ব লগা হৈছে এইবাৰ ৰেগুলাৰ গভৰ্ণমেণ্ট চাকৰি 1 টকাও দিব লগা হোৱা নাই চ' তেনেকুৱা বহুত আমি কাম আৰম্ভ কৰিছোঁ আৰু সেই কামবিলাক ৰাইজৰ স্বাৰ্থত কৰিছোঁ কাৰণ আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ BPF আৰু হাগ্ৰামা মহিলাৰে ৰাইজক দমন কৰিবলৈ আহে আৰু UPPL আৰু BJPয়ে ৰাইজক সেৱা কৰিবলৈ আহিছে গতিকে যিহেতু ৰাইজক সেৱা কৰিবলৈ আহিছে ৰাইজে সেৱা কৰা দলৰ লগত সদায় থাকিব সেইটো আমাৰ বিশ্বাস আছে কিন্তু এটা কথা উত্থাপন হৈছে যে সকলৰ মাজত মিলন নাই কোনো মিলা প্ৰীতি নাই আৰু আনপিনেদি চালে ইয়াত না কংগ্ৰেছৰ স্থিতি ভাল না UDFৰ স্থিতি ভাল গতিকে তেখেতসকলে আজি এনেকৈ এটা সময়ত লগ লাগিছে য'ত কোনো এটা দলৰে স্থিতি ভাল নহয় গতিকে ইয়াত আৰু কিবা এটা ভাল অংশ হ'ব মই এইটো নাভাবোঁ আৰু ইয়াত এইকাৰণে মিত্ৰজোঁটে মহাজোঁটে হওক বা কিবাই হওক ইয়াত কোনো এটা ছিটত তেখেতসকলে জিকাটো ক্লিয়াৰ নাই আৰু জিকিব নোৱাৰে কিন্তু BJPৰ লগত লগালে ভয়ভীতৰ ৰাজনীতি কৰিলে এইকাৰণে এইবেলি ৰাইজে পূৰা ক্লিয়াৰ এটা মাইণ্ড লৈ আছে কি এইবাৰ UPPLৰ যিখিনি প্ৰাৰ্থী আছে চব প্ৰাৰ্থীকে ইয়াতে বিজয় কৰাব কিন্তু দেখা গৈছে যে যিহেতু মিত্ৰ চব আমি 8টাত ডাইৰেক্ট কণ্টেক্ট কৰিছোঁ আৰু তাত BJPৰ ছাপোৰ্ট আছে GSPৰ ছাপোৰ্ট আছে আৰু 3টাত আমি ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিছোঁ আৰু যিটো 8টা ছিট আমি ডাইৰেক্ট কণ্টেষ্ট কৰিছোঁ ইয়াত কোনো সন্দেহ নাই 8টা ছিট ওলাই আহিব আৰু 3টা যিটো ফ্ৰেণ্ডলি কৰিছে ইয়াতো 2টা ছিট ওলাই আহিব গতিকে 9টাৰ পৰা 10টা ছিট আমি টাৰ্গেট কৰিছোঁ আৰু বাকীখিনি যিটো ছিট আছে সেইটো BJPৰ পৰা BJP এইটো পাব আৰু সেইকাৰণে 12টা যিটো ছেগমেণ্ট আছে 12টাৰ 12টাই মিত্ৰজোঁট BJP UPPL মিত্ৰজোঁটে গোটেইকেইটা ছিট পাব অসমত কোনে চৰকাৰ গঠন কৰিব BJPয়ে চৰকাৰ বনাব আৰু যিটো মিত্ৰজোঁট আছে ACP আৰু UPPL এই মিত্ৰজোঁটৰে চৰকাৰ হ'ব ইয়াত কোনো সন্দেহ নাই যিহেতু BPFে 15টা বছৰ শাসন কৰিছে এইবাৰ BPFৰ স্থিতি কি আছে এইবাৰ BPFৰ স্থিতি 0 হ'ব ইয়াত কোনো স্থিতি বুলি একো নাই তেখেতসকলৰ MLA বিলাকে 15 বছৰ 20 বছৰ MLA মন্ত্ৰী হ'ল ৰাইজৰ কাৰণে একো দিব পৰা নাই সেইকাৰণে তেনেকুৱা মানুহবিলাক যদি আৰু ৰাইজে ভোট দিয়ে ইয়াতকৈ ভুল কথা একো নহ'ব তো সেইকাৰণে ৰাইজে মাৰ বান্ধি থিয় হৈছে কোনো কাৰণত এইবাৰ BPFৰ প্ৰাৰ্থীবিলাকক ভোট নিদিয়ে আৰু অলৰেডি কাজিয়া পেচাল আৰম্ভ হৈছে BPFৰ অফিচ তালা বন্ধ হোৱা আৰম্ভ হৈছে গতিকে এইবাৰ BPF কোনো কাৰণত এজনো MLA জিকিব নোৱাৰে এইবুলি আপোনাৰ মেইন ফেক্টৰ কাৰ লগত হ'ব নাই ফেক্টৰ বুলি ইয়াত এইবাৰ কৰি আছিলে কিহৰ পৰা চেণ্ডিগেটৰ পৰাই দাদাগিৰি কৰি আছিলে আজি সেই চেণ্ডিগেটৰ তেখেতসকলে আমি গৰু যোৱাটো বন্ধ কৰাৰ কাৰণে বিভিন্ন মানে কিবাটো বন্ধ কৰাৰ কাৰণে এইটো উল্টাকৈ আমাৰ ওপৰত বদনাম দিছে তাত আমাৰ কোনো জড়িত নাই